এইখন লোৱা ইয়াত অলপ ভালকৈ ইউজ কৰিবা Thank you so much. ৱেলকাম Thank you so much. তোমার নাম তো? দিয়ক Myself Binasi. Handshake? বাপ্পা ঐ মোৰ বস্তিত ছাগাল আই আই খুৰ আই বা হাৰাম আও নহয় ডাঙনা মূৰ্তি কথা কহা গেলে আরাম কাজ চলিয়ে তুমি বাবা এই ৰাতিখন এই বিশাল জংঘলত তই অকলে অকলে কি কৰি আছা অ কিবা চাই আছিলো ককা আতৰ ওই ঘুরে কি করে ৰামটো কি কৰি ও বুড়া তোর ঘুরি দুখন চা ভাল আনখন ঘড়ি কবরত এইখন ঘড়ি কবৰৰ বাকলত হা অ তই মোক এনেকৈ কৈছা এ বেটা লৈ যাবি খোৱাই যাবি তই ওই বুড়া কি কইও ওই বেটা তই নগেনৰ ল'ৰা হয়নে কালি তোৰ ঘৰত যাই একেবাৰে নগেন বাই পেলাই কৈ আহিম একেবাৰে অক্ষত চলিবোৰ মোৰ মৰমৰ বোৱাৰীৰ ঘৰ এবাৰ মুখখনে চাই আহো বাপু ও বাপু কইছে গল নহয় এই সন্ধিয়া খাম বাপু এতিয়াও অহা নাই বেলেগ দিন তো ইমান মৰম নকৰে বোৱাৰী কি হ'ল সদায় হাঁহি মুখে থকা বোৱাৰীজনী আজি কিমান হতাশ মুখত পৰিস্থিতিয়ে মোক বাধ্য কৰি পেলালে
বোৱাৰী কি পৰিস্থিতিৰ কথা কৈছা হে তুমি এই নগেনৰ লিহৰ পিছৰ পৰা এই সমাজখনে তোমাক কত লোক লাঞ্ছনা কৰিলে তথাপিতো এই সমাজখনক তুমি নেওচিলা আচলতে জীৱন নামৰ খুৰা দুয়োফালৰ পৰা টনা জৰা পৰিলেও যেতিয়া সেই সূতাডালত ৩-তৃতীয়জন ব্যক্তিয়ে আহি বল প্ৰয়োগ কৰে তেতিয়া সূতাডাল ছিঙিবই খুৰা। ৩ নম্বৰ ব্যক্তি মানে তৃতীয়জন কোন বোৱাৰী? সেই তৃতীয়জনেই হ'ল ভগৱান। নাপায় বোৱাৰী নাপায়, ভগৱানৰ ওপৰত আস্থা ৰাখিব লাগে, তেৰাই সকলো ঠিক কৰি দিয়ে। মা জেঠা এই ৰাতিখন কি কৰিছ? এই ৰাতিখন এই বুঢ়ী মায়েৰজনীক কষ্ট দিবলৈ তোৰ লাজ লগা নাই? জেঠা মই কিবা শিকি আছিলো। শিকি আছিলি? এই ৰাতিখন কোনখন স্কুলৰ কোনজন মাষ্টৰেটো শিকায় জেঠা কিনিতে শিকি আছিলো। মা 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 নামাতা যদি মই ৰাতিখন ভাতে নাখাওঁ। মা মা শুনাছো মা 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 তুমি মৰমে নকৰা মা 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 তুমি মোক মৰমে নকৰা। আজি মই সঁচাকৈ ভাত নাখাওঁ। মা আজি তোমাক ইমান ধুনীয়া লাগিছে। আজি যদি তুমি দিল্লীত থাকিলাহেঁতেন তুমি এই মিছ ৱৰ্ল্ড পালাহেঁতেন। মিছ ৱৰ্ল্ড পালোহেঁতেন আজিৰ পৰা যদি তই বাহিৰত যাওঁ ৰাতি ৰাতি ময়ো এইখন ঘৰৰ পৰা ওলাই গুচি যাম। মা শুনা মা 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 বাপু তই কিয় নুবুজ? দেউতাৰে ঢুকোৱাৰ পিছত এই সমাজখনৰ লঘু লাঞ্ছনা সহ্য কৰি তোক মই ডাঙৰ কৰিছো। তোক লৈ মোৰ বহুত আশা ভৰসা আছে। তই এনেকে ৰাতি ৰাতি নোহোৱা নহবি দে, তই ভাল হৈ থাকিবি। থাকিম মা, চিন্তা কিয় কৰিছ? চিন্তা নকৰো। বলা মা বলা বলা। মানুহৰ হয়তো এয়াই মৰম, এয়াই চেনেহ, এই মাক পুতেক খানৰ মৰম। সেইকাৰণে হয়তো মানুহক কয় জীৱ শ্ৰেষ্ঠ মানৱ বুলি। আজিকালি ল'ৰাবোৰৰ এইবিলাক স্বভাৱেই নাই। মাক বাপাকক মৰম কৰা, সন্মান কৰা, ডাঙৰক মৰম কৰা, সন্মান কৰা। আজিকালিৰ এই নৱ প্ৰজন্মবোৰ এইবিলাক নাজানাই নহয়। আৰু এই ধ্বংসকাৰী বিধ্বংসকাৰী এই নতুন নতুন বস্তুবোৰ আমি এই মানুহৰ জীৱন একেবাৰে ধ্বংস কৰি পেলালে। এই মানুহৰ কল্যাণ হেতু বস্তু বনাইছিল, কিন্তু মানুহে বিধ্বংসৰ পথ ললে। বাকী যাই হওক, তহঁতে সদায় এনেকৈ ভালেই থাকিবি। ভগৱানে মংগল কৰক তহঁতৰ।